হেল্ল' এভৰিৱান, নমস্কাৰ। মই মহিম বৰ্মন। আজি যিহেতুকে আমাৰ গাঁৱত বিচুৱা উৎসৱ চলি আছে আৰু বিচুৱাৰ লগতে নতুন বছৰৰ মোৰ ফালৰ পৰা বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ। লগতে মই আৰম্ভ কৰিবলৈ ল'লোঁ আজিৰ ভিডিঅ'। এয়া চাওক আমাৰ গাঁৱৰ বিচুৱা উৎসৱ। এয়াই চাওক আমাৰ বিচুৱা উৎসৱৰ গেট আৰু লগতে ইয়াতে আজিৰ প্ৰগ্ৰাম ইয়াতে পতা হৈছে চাওক। আৰু লগতে আমাৰ ইখনে হৈছে মোৰ নিজৰ গাঁও, এইটো হৈছে আমাৰ শিৱ মন্দিৰ। আমাৰ ঠিক চাৰিআলিৰ লগতে আমাৰ হৈছে উপস্থিত এই শিৱ মন্দিৰ, আৰু শিৱ মন্দিৰৰ কাষতে আজিৰ বিচুৱা প্ৰগ্ৰাম পতা হৈছে। এয়া হ'ল আমাৰ গাঁৱৰে বন্ধু। লগতে এইফালে চাওক আজি বিচুৱাৰ কাৰণে দোকান কিছুমান আহিছে, আৰু এয়া চাওক আজি প্ৰগ্ৰাম ইয়াতে চলি আছে। আৰু মই ইয়াতে এনেকৈ লিখি দিছোঁ 19তম বাৰ্ষিক বিচুৱা উৎসৱ বুলি। ইয়াত আমাৰ গাঁৱৰ যিকেইটা মানে কাৰেণ্ট প'ষ্ট আছে, কাৰেণ্ট প'ষ্টত এনেকৈ লিখা হৈছে চাওক। ইয়াত বৰাইলুং বুলি লিখা হৈছে আৰু ৰাজবংশী গামোচা বনোৱা হৈছে, ইয়াত ডিজাইন তোলা হৈছে। এয়াই হৈছে মোৰ নিজৰ গাঁও, মোৰ জন্মস্থান, মোৰ গাঁও, মোৰ আপোন গাঁওখন হৈছে এইখনে। আৰু এইখন হ'ল আমাৰ গাঁৱৰে নাট ভৱন। আৰু নাট ভৱনৰ খুঁটাবিলাকতো কিছুমান পেইণ্টিং আমি বনাইছোঁ মই। তো আজিৰ প্ৰগ্ৰামৰ এয়া হৈছে মঞ্চ, আৰু লগতে আপোনালোকক মই এতিয়া দেখুৱাম মই এই আমাৰ নাট ভৱনৰ যি নেকি খুঁটাবিলাকত পেইণ্টিং কৰা হৈছে, আপোনালোকক এতিয়া দেখুৱাই আছোঁ। চাওক, এয়া চাওক, এয়া ৰাজবংশী ষ্টাইলত আমি ইয়াতে গামোচা এখন বনাইছোঁ আৰু নমস্কাৰ এটা আঁকি দিছোঁ, লগতে নমস্কাৰ বুলি লিখি দিছোঁ। চাওক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, কেনেকুৱা লাগিছে গামোচাবিলাক, আৰ্টবিলাক কেনেকুৱা লাগিছে জনাবচোন। এই চাইডে দিছোঁ মই চাৰিন্দা আৰু ঢোলক। এয়া হৈছে আমাৰ নাট ভৱন, লগতে এয়া হৈছে আমাৰ শিৱ মন্দিৰ। আমাৰ গাঁৱৰ চাৰিআলিতে অৱস্থিত এই শিৱ মন্দিৰ। আৰু লগতে চাওক আজিৰ প্ৰগ্ৰাম ইয়াত চলি আছে এতিয়া আমাৰ প্ৰগ্ৰামত চলি আছে বড়ো কালচাৰেল ডান্স চলি আছে। আৰু লগতে চাওক, এয়ে হৈছে মোৰ গাঁও, এইখন হৈছে আমাৰ গাঁৱৰে LP স্কুলৰ ফিল্ড, খুবেই সৰু ফিল্ড এখন। আৰু এই ফিল্ডতে আজিৰ কাৰ্যসূচীবিলাক এটাৰ পিছত এটাকে চলি আছে, আপোনালোকক আজি দেখুৱালোঁ মই। আৰু এয়া হৈছে শিৱ মন্দিৰৰ আমাৰ ভোলেনাথৰ স্থান। আৰু এতিয়া আপোনালোকক দেখুৱাম মই আমাৰ গাঁৱৰে বিজিত নাৰায়ণ কৃষ্টি দলৰ নাচ, আপোনালোকে চাওক।
আৰু এইয়া চাওক আমাৰ গাঁৱৰে জেঠী খুৰী পেহী বাই বৌদীসকলে নাচিছে নতুনকৈ চাওক আপোনালোকে।
আৰু যদি ভিডিঅ'খন চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব